হৈছিলে জানো তাই দাদাক মোক বহুত মিছা মিছা কথা কৈছে এতিয়া দাদাই ঘৰলৈ আহি মানে মোক বিয়া দিয়া কথা পাতিব তুমি কিবা এটা কৰা না মই তোমালোকক বিয়া কৰি দিওঁ তুমি মোক ফোন নকৰিবা হ'ব চিন্তা দাদাক নকৰি পাম নহয় হেল্ল' হেল্ল' হ'ব দিয়া তুমি ঘৰলৈ আহিব নালাগে আমি এইবিলাক কথা ধৰি থকা নাই ন তুমিও নাহিবা ভণ্টিটা সৰু আছে এতিয়া বিয়া দিব হ'ব দিয়া দাদাই কি ক'লে কো দাদাৰ কথা ধৰি নাথাকিবা দাদাই নাহে নাহে কি হলো ছোৱালী তহঁতৰ কি হ'ল কান্দিছে যে কি হ'ল কান্দিছে তোমাৰ মই চৰাই দিয়ে দাদাৰ ওপৰত কথা কি লগালে ছোৱালী কি লগালে হা ছোৱালী কি লগালে মই ক'ৰবাত যোৱা দেখোঁ কিবা দি লগাইছে ফটো দিছে ক'ত কি কৰিছে নাজানো পায় কোন ছোৱালী তাই যে অথনিকে ৰাতিপুৱা আহিছিলে তাই লগাইছে ইমান মিছা কথা কেলে লগাইছে মোৰ ছোৱালীজনী এনেকুৱা নহয় নাকানিবি দেই নাকানিবি বহুত বেয়া নাপামে তুমি ভালকৈ মই ভুল কৰি ইমান কথাই কৈছিলি মোৰ কাৰণেই ভুল হৈছে জানো তহঁতৰ বয়সৰ কথা কেলে ক'ব লাগে ককাই ইমান মিছা কেলে ক'ব লাগে ইমান মিছা হা হ'ব আজিৰ মই তেনেকুৱা নহ'ব মই আজিৰ ভাল দেখিছিলে তাই বৌজনী কিমান ভাল দেখিছ তই ইমানখিনি ভুল খোৱাৰ পিছতো তোৰ বৌৰে একো এটা খোৱা নাই চবৰে ঘৰতে এনেকুৱা বোৱাৰী নাপায় আকৌ গম পাইছেনে এইজনী মোৰ বহুত লক্ষী হয়